আজি কণমানিহঁতৰ বাবে কুঁৱৰী। এজন ৰজাৰ দুজনী ৰাণী আছিল। তেওঁলোক দুয়ো গৰ্ভৱতী হ'ল। এদিন দুয়ো ৰাণীৰ সন্তান উপজিল। বৰ ৰাণীয়ে এটা ল'ৰা আৰু সৰু ৰাণীয়ে এটা ঔটেঙা পালে। সৰু ৰাণীয়ে তেওঁৰ ঔটেঙাহে এটা উপজিল দেখি বৰ বেজাৰ পাই তাক চোৱাপাতত দলিয়াই পেলাই দিলে। কিন্তু দেখা গ'ল দিনেও ৰাণীয়ে কাম কৰিবৰ আৰু শুবৰ সময়ত সেই ঔটেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি। ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি আহি ৰাণীৰ কাষ পায়হি। এদিন ঔটেঙাটো দুপৰীয়া মানুহ দুনুহ নোহোৱাৰ সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ ৰৈ আছিল। সেই সময়ত ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইতে বহি বৰশী বাই আছিল। কোঁৱৰে লক্ষ্য কৰিলে যে ঔটেঙাটোৰ ভিতৰৰ পৰা এজনী টিপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি ৰূপেৰে চাৰিওদিশ উজ্জ্বল কৰি চুলিকোছা ৰ'দত শুকাই লৈ আকৌ ঔটেঙাটোৰ ভিতৰত সোমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল। ৰজাৰ ল'ৰাই কন্যাজনীৰ ৰূপ দেখি মোহকৈ বাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰুঘৰত সোমাল। ইফালে কোঁৱৰক বাপেক মাকে নেদেখি বিচাৰি চলাথ লগাই শেষত ৰুঘৰত শুই থকা পালে। কি হৈছে বুলি তেওঁলোকে কোঁৱৰক সুধিলত কোঁৱৰে ক'লে যে অমুকা ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔটেঙা আছে। সেই ঔটেঙাটোৰ সৈতে মোক বিয়া দিব লাগিব। ৰজা ৰাণীয়ে প্ৰথমতে সেইটো হাঁহি উঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে, কিন্তু কোঁৱৰে নুশুনিলে। কোঁৱৰৰ ঘট বান্ধ এৰাব নোৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔটেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ দি পঠিয়ালে। ঔটেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি কান্দি ক'লে যে মোক কিয় এইদৰে লাজ দিব লাগে বাৰু? কিন্তু শেষত তেওঁ এৰাব নোৱাৰি সেই কথাত মান্তি হৈ ঔটেঙাটো ধুৱাই পখলাই কোঁৱৰৰ সৈতে তাৰ বিয়া দিলে। বৰ ধুমধাম কৰি কোঁৱৰে বিয়া কৰাই দোলাত তুলি আনি নিজৰ ঘৰ পালেহি। ৰজাৰ কোঁৱৰে ঔটেঙাৰ সৈতে একেটা শুৱনি ঘৰতে থাকিল। ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰে এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে। কিন্তু কোঁৱৰৰ টোপনি আহিলে ঔটেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই আহি সেই ভাতগাল খাই আকৌ ঔটেঙাৰ ভিতৰত সোমাই থাকে। দিনেও কোঁৱৰে টোপনিৰ পৰা উঠি সেই থৈ দিয়া ভাত নেদেখি আচৰিত মানে। কোঁৱৰে ইয়াৰ কাৰণ বুজিব নোৱাৰি মনত সদায় দুখ কৰি আমন জিমনকৈ বহি থাকে। এদিন এজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰলৈ চাউল মাগিবলৈ আহিছিল। বুঢ়ীয়ে কোঁৱৰক আমন জিমনকৈ বহি থকা দেখি সুধিলে, বোপা তুমি দেখোন মন মাৰি বহি আছা, তুমি বিয়া কৰিলা কতা? আমি দেখোন বোৱাৰীক দেখা পোৱা নাই। বুঢ়ীৰ কথা শুনি কোঁৱৰে আগৰ পৰা গুৰিলৈকে তাইক সকলো কথা ভাঙি কলত বুঢ়ীয়ে মাত লগালে, বোপা ঔটেঙাটোৰ ভিতৰতে তোমাৰ কুঁৱৰী আছে। শুৱনি ঘৰৰ ভিতৰত একুৰাটো জুই ধৰি থবা আৰু দৈ গাখীৰ আঠিয়া কলৰ ফেনেকি মিহলাই ওচৰতে এটা বাতিত থৈ দিবা। তুমি তোমাৰ শোৱা পাতিত টোপনি অহাৰ ভাও জুৰি নাক ঘূৰাই থাকিবা। তোমাৰ টোপনি আহিছে ভাবি যেতিয়া সেই ঔটেঙাটোৰ পৰা ছোৱালীজনী ওলাই ভাত খাবলৈ বহিব তেতিয়া তুমি ততালিকে উঠি সেই ঔটেঙাটো জুইত দি পুৰি দিবা। কিন্তু তেতিয়া দেখিবা যে ছোৱালীজনী ঠাচ কৰি মাটিত পৰি গৈছে। তেতিয়াই লৰালৰিকৈ সেই বাতিৰ পৰা দৈ গাখীৰ আৰু আঠিয়া কল আনি তাই মূৰত ভৰণ দিবা। দিলেই তাই জ্ঞান পাই যাব। বুঢ়ীৰ বুদ্ধি শুনি কোঁৱৰে ৰং পাই তাইক বটা দি বিদায় দিলে আৰু ৰাতি সেই বুঢ়ীৰ কথা মতেই কৰি ঔকৰি লাভ কৰিলে। কোঁৱৰৰ বাপেক মাকে পিছদিনাই পোৱা এই ঘটনা শুনি আৰু বোৱাৰীয়েকক দেখি তেওঁলোকৰ মনত আনন্দই নধৰা হ'ল। বিয়ৈ বিয়নী ৰজা ৰাণীলৈ এই বাতৰি তেওঁলোকে কৈ পঠিয়ালত তেওঁলোকৰো মনত মহা ৰং মিলিল আৰু আকৌ তেওঁলোকে মহাপয়োভৰেৰে জীয়েক ঔকৰিক কোঁৱৰলৈ বিয়া দিলে।